যাৰ বাবে এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে লখিমপুৰত বিভিন্ন প্ৰান্তত চুৰে চলাইছে চুৰি কাৰ্য আৰু এবাৰ চুৰে চুৰি কৰি নিলে বলেৰো গাড়ী এই ঘটনা এতিয়া চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ ঘাগৰ নগৰত গৃহস্থৰ নিদ্ৰা হৰণ কৰিছে আৰু উল্লেখনীয়ভাৱে নিশা পাপুলু কামুনৰ গৃহৰ পৰা AS07L 7646 নম্বৰৰ গাড়ী চুৰি কৰি উঠা হয় আৰু চুৰি সম্পৰ্কে জ্ঞাত হয় গৃহস্থ আৰু এই সন্দৰ্ভত চাউলধোৱা আৰক্ষী চকীত ইতিমধ্যে গোচৰ তৰিছে ভুক্তভোগী ৰাইজে গম পাইছিলোঁ মই 3টামান বজাত নহয় গাড়ী আৱাজ পাইছিলোঁ আদিৰ ওপৰত ষ্টাৰ্ট কৰা মই যেনিবা তেতিয়া শুনতে অলপ কাম কৰিছিলোঁ যাতে মানে এনি টাইম গাড়ীবোৰ গৈ থকাৰ কাৰণে আমাৰ গাড়ীখন যে নহয় এই থকাৰ কাৰণে মই উঠি নগ'লোঁ মানে ইয়াৰ পৰা ঘৰৰ পৰা কাৰণ শুনতে কাম কৰিলোঁ যে কালিতো বিভিন্ন ধৰণৰ গাড়ী ষ্টাৰ্ট দিয়ে সেইটো কাৰণে ষ্টাৰ্ট হৈ কাৰোবাৰ গাড়ী গুচি গৈছে তাৰপৰা মই আকৌ আৰু এবাৰ কি কৰিলোঁ যে আমাৰ গাড়ীখনতো ওচৰতো নহয় তাৰমানে আমাৰ ঘৰৰ পৰা কোনোবা ড্ৰাইভাৰ নিজৰ ভাড়ালৈ নিছে বুলি ভাবিছিলোঁ তেনেকৈ ভাবি তাৰপৰা কাম কৰিলোঁ আমাৰ ঘৰৰ গাড়ীখন নহয় জানো এইটো বেলেগ গাড়ী চাগে বুলি মই উঠি নাচাওঁ কেইটামান বাজিছিলে 3টামান আহিছে আৰু যাতে মোৰ গাড়ীখন সকলোৱে যেন সহায় সহযোগ যেন ভাড়া কৰি দিয়ে মই গম পাইছিলোঁ মই 3টামান বৰ্তমান সময়তো যেন